আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে মই বহুত ধন্যবাদ জনাইছো কাৰণ আপোনালোকে মোক বহুতখিনি মৰম দিছে ভবাই নাছিলো যে ইমান কম সময়তে ইমানখিনি মৰম পাম বুলি সকলোকে ধন্যবাদ জনাইছো যোনে যোনে মোৰ ভিডিঅ'বোৰ চাই আৰু মোৰ লগত জড়িত আছে আগলৈকে আপোনালোকৰ কাৰণে আৰু ভাল ভিডিঅ' বনাই যাম আৰু চেনেলটো আগুৱাই নিম কেৱল আপোনালোকে মোক এনেকৈ মৰম দি গলে হ'ল পিছে আজি যাবলৈ ওলোৱা আগত মই বোলো হেলমেটটোকে মুচি থাকোতে আকৌ নিজকে কুজা দেখি পুৰা ফিট হৈ গলো কিন্তু তেনেকৈ নিজৰে জমনি লাগিল আৰু হাঁহিয়ে দিলো এতিয়া তাৰ হেলমেটটো মুচি হ'ল ফিটফাট হৈ ওলাই বাইকখনো লৈ গুচি গ'ল কিন্তু ভবা নাছিলো যে ৰাস্তাত আজি গৈ থাকোতে ইমান ধুনীয়া সানসেট দেখা পাম সানসেটটো চাবলৈ নিজকে নৰখাই নোৱাৰিলো গতিকে ৰখিয়ে দিলো বাটতে পিছে ৰখিলোনো ক'ত এইয়া চাওক ভিউটো দেখি মই বোলো বাইকখনৰ ভিডিঅ' দুটামানে কৰিলো ইনষ্টাগ্ৰামত বোলো ৰিলছ বনাম ভিউজ পাম এইটো কিন্তু আশাহে দেই ৰিয়েলিটিত একো ভিউজ নাপাওঁ পিছে ইনষ্টাগ্ৰামত যদি কোনোবা মোৰ লগত জড়িত হ'ব বিচাৰে তেনেহলে এইটো মোৰ ইনষ্টাগ্ৰামৰ আইডি সানসেটটো চাই মোৰ বৰ ভাল লাগি গ'ল এতিয়া বোলো মোৰ যোৱা টাইমো হ'ল বোলো বল চিৰঞ্জীৱ বল টিউচনটো কৰিবই হ'ল পালোগৈ মই চিধাই বেদাশ্ৰীৰ ঘৰত অলপ দেৰিলৈ পঢ়াম কাৰণ তাইৰ ফাইনেল এক্সাম চলি আছে আশা কৰিলো চাই ভাল পালে যে কাৰণে বাই বাই